এই প্ৰেইজ দ্য লৰ্ড ইছু সহায় জে মাচিকি মই আশা কৰোঁ আপুনি ভালে আছে খন্তেক সময় পুনৰবাৰ আপোনালোকৰ সৈতে ঈশ্বৰৰ জীৱিত বাক্য আলোচনা কৰিবৰ কাৰণে আহিলোঁ প্ৰিয়সকল আমি যেতিয়া কোনোবা এজন ব্যক্তিক চাওঁ যিজন ব্যক্তি বহুত ভাল ঘৰত থাকে বা সেইজন ব্যক্তি যাৰ ঘৰ বহুত ডাঙৰ অট্টালিকা RCC বিল্ডিং আছে সেইজন ব্যক্তি যিজন ব্যক্তিৰ কাৰ আছে ভাল গাড়ী আছে ভাল বাইক আছে বা টকা পইচা আছে সা সম্পত্তি আছে যেতিয়া আমি চাওঁ এনেকৈ ব্যক্তিক তো আমাক লাগে যে সেইজন ব্যক্তি হয়তো বহুত ব্লেছেড হয় বহুত ধন্য হয় বহুত ৰিচ হয় ৰাইট আমাৰ দৃষ্টিত কিন্তু ঈশ্বৰৰ দৃষ্টিত কোন ব্লেছড হয় ঈশ্বৰৰ দৃষ্টিত কোন ধন্য হয় ঈশ্বৰৰ দৃষ্টিত কোন ৰিচ হয় আমি চাম আপুনি যদি চাবলৈ বিচাৰিছে যদি আপোনাৰ হাতত টাইম আছে আপুনি পঢ়িব Psalms number 1 Psalms number 1 তেনেকৈ লিখা আছে যি মানুহে দুষ্টবোৰৰ আচলত নচলে পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে সেইবিলাক ব্যক্তি ধন্য হয় বুলি কৈছে ৱাও প্ৰেইজ দ্য লৰ্ড বুজি পাইছে মই কি আছো বুজি পাইছে ঈশ্বৰৰ দৃষ্টিত সেইসকল ব্যক্তি ধন্য হয় যিসকল ব্যক্তি দুষ্টবোৰৰ আচলত নচলে পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে এনেকৈ ব্যক্তি ঈশ্বৰৰ দৃষ্টিত কি হয় ধন্য হয় হালেলুয়া আৰু যিবোৰে জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় যিবিলাকে ঈশ্বৰৰ বাক্যত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তাক ধ্যান কৰে সেনেকৈ ব্যক্তি ধন্য হয় বুলি কৈছে হালেলুয়া এতিয়া আপুনি প্ৰশ্ন নিজকে কৰিব লাগিব যে আপুনি ধন্য হয় নে নহয় ঈশ্বৰৰ দৃষ্টিত আপুনি ধন্য হয় নে নহয় হয়তো আপোনাৰ টকা পইচা সা সম্পত্তি থাকিব পাৰে হয়তো আপুনি মানুহৰ দৃষ্টিত আপুনি হয়তো ৰিচ হ'ব পাৰে বা ব্লেছেড হ'ব পাৰে হোৱাট এবাউট গড ঈশ্বৰৰ দৃষ্টিত আপুনি ব্লেছেড হয় নে নহয় তো যিসকল ব্যক্তিয়ে ঈশ্বৰৰ বাক্য দিনে ৰাতিয়ে ধ্যান কৰে বা ঈশ্বৰৰ বাক্যত সন্তুষ্ট হয় তেওঁলোকৰ জীৱনত কি হ'ব আমি চাম যিহুচোৱা 1 অধ্যায় 8 পদত এনেকৈ লিখা আছে তুমি এই ব্যৱস্থা পুস্তকখনি ঈশ্বৰৰ বাক্য এই ব্যৱস্থাখনি তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক কিন্তু তাত লিখা আটাইবিলাক পালন কৰি সেইমতে কাৰ্য কৰিবলৈ ইয়াত লিখা এই ব্যৱস্থা পুস্তকখনিত লিখা আটাইবিলাক পালন কৰি সেইমতে কাৰ্য কৰিবৰ কাৰণে তুমি দিনে ৰাতিয়ে ইয়াক ধ্যান কৰা হালেলুয়া দিনে ৰাতিয়ে ইয়াক ধ্যান কৰা আৰু ইয়াক কৰিলে তোমাৰ কি হ'ব কিয়নো তাকে কৰিলে তোমাৰ শুভগতি হ'ব আৰু তোমাৰ কৃতকাৰ্য হ'ব হালেলুয়া ঈশ্বৰৰ দৃষ্টিত সেইসকল ব্যক্তি ধন্য হয় যিবিলাকে ঈশ্বৰৰ বাক্য দিনে ৰাতিয়ে ধ্যান কৰে আমেন প্ৰেইজ দ্য লৰ্ড চ' ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ মোৰ মৰমৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি মই জাষ্ট এনকাৰেজমেণ্ট কৰিবলৈ বিচাৰিছোঁ প্লিজ মেডিটেট দ্য ৱৰ্ড অফ গড ঈশ্বৰৰ বাক্যত সন্তুষ্ট হওক ঈশ্বৰৰ বাক্যৰ মতে চলক ঈশ্বৰৰ বাক্য দিনে ৰাতিয়ে ষ্টাডি কৰক আমেন গড ব্লেছ ইউ